गोसाइगाव पुलिस थानायाव लाट मण्डल रोहितस नार्जारिनि हेंथायै गसन। कक्राझार जिल्लानि सिङाव थानाय गोसाइगाव सार्कल मावख'आव गोदानै रां जाख्ल'नायनि अजद सोराङाव फैदों। जायनि जाहोनाव सुबुंफोरनि गेजेराव गोबां जिंगा सिखांनाय सोमजिदों। मावख'नि सासे लाट मण्डल जायनि सिनायथिखौ रोहितस नार्जारि होननानै मिन्थिनाय जादों। बिथांनि सायाव हा रेबखान्थिखौ लानानै गोबां बेले-बेजे आरो थगायनाय खामानिफोरनि अजद सिखांदों। अजद होनाय बादिब्ला बे जेंनाया 2 नं बुरिसाथाम गामिनि थागिबि रुंसारि मुजिबुर रहमाननि मोनसे हा खोन्दोनि सायाव जादों। मुजिबुर रहमाननि थैनायनि उनाव बिथांनि आयेनारि उनमोनगिरिफ्रा हाखौ मोननांगौमोन, नाथाय लाट मण्डल रोहितसआ पाट्टा होनायनि मुङाव सहि लानानैनो हाखौ बमराबिल गामिनि थागिबि शाहजान आली आरो शहदत आलीनो फाव फान्दायनानै नामजारि खालामनानै होदों। अजद होगिरिफ्रा बुंबावदों दि बिसोरनि सागानफोरखौ सोलो आरो थगायनायनि गेजेरजों लानाय जादोंमोन। जाथायखौ लानानै गोसाइगाव कर्टआव केस होनाय जादोंमोनब्लाबो थार बिजिरनायखौ मोनैलाय दिनै लाट मण्डल आरो फाव फान्दायनानै हा लाग्रा शाहजान शहद आली बिथांमोननि मुङै गोसाइगाव पुलिस थानायाव मोनसे गसन थिसननाय जायो। लोगोसे खौरां बिजोंनि गेजेरजों बिटिसि सरकारखौ बेनि सायाव राहा लानो खावलायदों सैनांनाय सुबुंफ्रा। আতিকুল ইসলাম আমার মাটি নিয়ে সমস্যা। 1 নম্বর ভোমরাবিল সিডর মাটি 1 সোনা মাটি আমার বাবার নামত আছিল। সেই মাটিখিনি আমার নামত আনিবলৈ মণ্ডলে সিগনেচাৰ ল'লে। সিগনেচাৰ লোৱাৰ পিছত সেই মাটিখিনি বেলেগ এজনৰ নামত কৰি দিয়ে। কিমান বিঘা মাটি? 1 সোনা মাটি হ'ল 6 বিঘা আৰু মেদি মাটি হ'ল 4.5 বিঘা। ব্লেকত নামে নামজারি করে দিছে, আমার নামত নকরাকৈ তেখেতৰ নামত করে দিছে। শাহজাহান আৰু শাহাদত আলী। এইটো 7/3/24 সিগনেচাৰ দিছো। সেই মানুহজনে 11/1/2023 নামজারি কৰিছে, 1 বছৰ আগত। কইছে যে মানে আমার বাবার নামত থেকে আমাদের নামে আনবো মাটিটা নামজারি করার জন্য। 1 সোনা মাটি সেজন্য সিগনেচার নিছে মেদি করার জন্য। আমরা 2 মাস পরে জানবার পাইলাম। পরে বাইদর কাছে গেলাম, পরে যাই করলাম, কিন্তু বাইদ দায়িত্ব নিছিল যে না আমি কেসটো চাই দিম। কিন্তু আমি 7-8 মাহ হয়ে গেল, আমি একো সারা পাওয়া নাই। সেই কারণে আজি আইনের আশ্রয় লৈছো। আমি থানাত ইজাহার দাখিল করিছো মণ্ডলৰ নামত রহিতুষ। আমি এতিয়া ন্যায় বিচাৰো। আমি বিটিসি সরকার হাগ্রামা স্যারক আমি আহ্বান জানাইছো যে আমার এই গোসাইগাঁও চক্ৰবিঘা তোমার সার্কেলত বহুত দুর্নীতি চলি আছে। সেইখিনি অতি সোনকালে ব্যৱস্থা কৰিব লাগে আৰু যিখিনি অবৈধ কাম চলি আছে সেইখিনি বন্ধ কৰিব লাগে। এটাই আমার দাবি। মোহাম্মদ ফজলুল হক, নাম্বার 2 বুড়িজাটাম। তার মানে মোর দেউতাকৰ নামৰ মাটি 1 সোনা মাটি হয়। মোর দেউতাকৰ নামৰ মাটি শাহজাহান আৰু শাহাদত সিহঁতে ঘৰ উঠাই আছে মোটামুটি 15-16 বছৰ ধৰি। সিহঁতে কৈছে যে মাটিখিনি তোমাৰ দেউতাকে বিক্ৰী কৰিছে। সেই হিচাপত সিহঁতে কি কৰিলে 2024 7/3/2024 তাৰিখত লাট মণ্ডলক রহিতুষ মণ্ডল লাট মণ্ডল হয়, তেখেতক কি কৰিলে শাহজাহান আৰু শাহাদত সিহঁতৰ ঘৰত মাতি আনিলে। অনাৰ পিছত আমাকো মাতিলে। তাৰপিছত আমি গ'লো তাত। যোৱাৰ পিছত মণ্ডলে ক'লে যে সিগনেচাৰ দিয়া, তোমাৰ দেউতাকৰ মাটি সি বোলে বিক্ৰী কৰিছে সিহঁতৰ ওচৰত, তেনেহ'লে এতিয়াতো তোমাৰ দেউতাকৰ নামতে আছে, গতিকে তোমালোকৰ নামত নামজাৰি কৰিব লাগিব আৰু মেদি কৰিব লাগিব, সিগনেচাৰ দিয়া। পিছত আমি কি কৰিছো সিগনেচাৰ দিছো। কিন্তু সিহঁতে কৈছে যে আমি চিটা বহি উলাই দিছে। চিটা বহি উলাই দিয়াৰ পিছত চিটা বহিত সিগনেচাৰ লৈছে আৰু এটা ব্লেংক পেপাৰত সিগনেচাৰ লৈছে। লোৱাৰ পিছত আমি মোটামুটি সিগনেচাৰ দিলোঁ আমি 7 তাৰিখত। 7 তাৰিখত দিয়াৰ পিছত মণ্ডল কি কৰিলে
গাঁওবুঢ়াও আছিল তাত 1 নম্বৰ ভমৰাবিল গাঁওবুঢ়া জহেৰ আলী শেখ তেখেতৰ সন্মুখতে মণ্ডলে ক'লে যে আমি 17 তাৰিখত আহি আছো তোমাক তেখেতক বুজাই দিম বাকি তোমাৰখিনিত তোমালোকক আমি বুজাই দিম 17 তাৰিখত অহাৰ কথা কৈ তাৰপিছত আমাৰলোকৰ পৰা সিগনেচাৰ লৈ তাৰ পৰা গুচি যায় 17 তাৰিখত যেতিয়া পাৰ হয় 17 তাৰিখত মণ্ডল অহাৰ কথা ফিল্ডত কিন্তু 17 তাৰিখত মণ্ডল নাহে পিছত আমি মণ্ডলৰ তাত গলো যোৱাৰ পিছত মণ্ডলে ক'লে নহয় এতিয়া শাহজাহান আৰু শাহাদত হিয়তে ফিল্ডত যাব নিদিয়ে কিয় যাব নিদিয়ে আপুনি হিয়তৰ ওচৰত হিয়তৰ সন্মুখত কৈ আহিলে গাঁওবুঢ়াও আছিল আৰু ব্লেক মানুহ আছিল তেখেতৰ সন্মুখতে আপুনি কৈ আহিলে যে আমি 17 তাৰিখত আহি আছো এতিয়া আৰু নাযায় কিয় নহয় তেখেতে কমপ্লেইন মাৰিছে কিহৰ কমপ্লেইন মাৰিছে মাটি আমাৰ হয়তো আমাৰ দেউতাকৰ পৰা আমাৰ নামত আহিব লাগিব তাৰ পিছত আমাৰ নামত মেদি হ'ব লাগিব তাৰ পিছতহে আমি বিক্ৰী কৰিছো না কি কৰিছো তাৰ পিছত তেখেতৰ নামত নামজাৰি হ'ব এটোহে নিয়ম পাৰমিশন উলাইহে নামজাৰি হ'ব কিন্তু পাৰমিশন নোহোৱাকৈ নামজাৰি কৰিছে এই একচনৰ মাটিৰ সিগনেচাৰ লৈছে কিন্তু ব্লেক এটা মাটিও নামজাৰি কৰি লৈছে এই সিগনেচাৰ দি তাত আছে 6 বিঘা মাটি মেদিবাট্টা 6 বিঘাৰ পৰা 4 বিঘা 3 কাটা হাত লেচা মাটি তেখেতৰ নামত নামজাৰি কৰিছে সেই সিগনেচাৰ দি এতিয়া তাৰ পিছত আমি যেতিয়া মণ্ডলৰ অফিচৰ কাগজ পাতি উলাই চালো চোৱাৰ পিছত দেখিলো যে নহয় হিয়তৰ নামতো 41 পাট্টা 99 দাগ সেই দাগতো নামজাৰি তাৰমানে তেখেতৰ নামত নামজাৰি হৈছে মাটি নহয় এইখিনিতো আমি বিক্ৰী কৰা নাই তেখেতৰ ওচৰত ইয়াত কেনেকৈ নামজাৰি হল তাৰ পিছত আমি মিসকেছ কৰিছো মিসকেছ কৰাৰ পিছত প্ৰায় 7-8টা আজি তাৰিখ পাৰ হৈ গল কিন্তু আমি কোনো ৰেসপন্স পোৱা নাই সাৰ্কেলৰ পৰা বাধ্যত পৰি আমি আজি গোসাইগাঁও থানাত এফআইআৰ কৰিছো মণ্ডলৰ নামত মূলকভাৱে মণ্ডলে নামজাৰি কৰিছে এটো রোহিতোষ নার্জারি অনুরোধ জানাও যাতে আমাক তারমানে নেটু আমাক দিয়ে नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना हास्थायब्लाबो साख्रि मोनैनि जेंना फालांगियाव जेंना सोमजिनाय हा हुनि जेंना बिसि फिसायनि गेजेराव दावराव दावसि जानाय मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना जुलि जानायनि उनाव गथ' मोनैनि जेंना फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा सुथुरनि गाज्रि नोजोरखौ दानगारनाय जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन अब्ला मानोथो गोबाव खालामनो नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।